উল্টা ফালে গোটেই চি বিচটো চাৰিওপিনে এনেকৈ কাৰ্ভ কৰি হাই ৰাইজ বিল্ডিং আছে গোটেই। বেছিকৈ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ মই নিজক দেখুৱাই একো লাভ নাই। আপোনালোকে ওচৰে পাজৰে কি হৈ আছে নহৈ আছে, কোনে কি কৰি আছে, কেনেকুৱা চলি আছে, এইবোৰ চাব পাৰিব। তেনেহ'লে ইমান মানুহ, বাপৰে মেলাৰ নিচিনা ভিৰ। আৰু ইয়াতে থাইলেণ্ডৰ যিহেতু হলিডে চলি আছে, এওঁলোকে এইবোৰ টুপি চুপি বেচাই আছে, মোবাইল লোৱা বস্তু। চাওঁ কি কৰিব পাৰোঁ, পইচাও বহুত লাগে। জেট স্কি কৰিবৰ কাৰণে প্ৰায় 2,500 টকামান লাগে অকল। তাৰপিছত সুধিলোঁ যে পেৰাচেলিঙৰ ভিডিঅ' বনাই দিওঁতে 100 বাট ল'ব সিহঁতে। তো চাওঁ কিমান দূৰ কি কৰিব পাৰোঁ। टॉयलेट किधर है? মেলাৰ নিচিনা ভিৰ, ইমান টুৰিষ্ট আহে। তেওঁলোকৰ থাইলেণ্ডৰ মেইন বিজনেছটোৱে টুৰিজিমৰ ওপৰত চলে। তেওঁলোকৰ গোটেই একো ইণ্ডাষ্ট্ৰী নাই বুলিয়ে ক'ব পাৰি। তো চাওঁ ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাছ মাৰি আছে। বহুত নেচা আছিলে মোৰো, হয় আগৰ ওপৰত মাছ মাৰি আছে। কি মাছ ধৰে নাজানো, চেষ্টা কৰি আছে লোকে। মজা পাটের মজা। চাওক কিমান ভিৰ, মানে কমচে কম 10,000 মান মানুহ আছে ইয়াতে। গোটেই আইলেণ্ডৰ এই চি বিচৰ চাৰিওপিনে ভিৰ, মানে কল্পনা কৰিব নোৱাৰি ইমান ভিৰ। ইয়াতে চাওক ধুনীয়াৰ সেইবিলাক বোট আৰু মেলা মেলা পাটে মেলা। আহিব আহিব, নাগরদোলা পাটে মেলা। পাটাই মেলা আহিবা দি। গাড়ী পাউছে দি পাটে মেলা আহি গৈছে। পাটে মেলা ক'ত রে? আমি ক'ত? আমি লাইন মে। ফ্লাইং বোলে, চৰি এই ফ্লোটিং এটা এনেকুৱা বনোৱা। ইয়াৰ পৰা এনেকৈ বোটত উঠিম। এই বোটত মানুহ উঠি আছে। এটা বোটত 23জনকৈ মানুহ লয় এওঁলোকে।
ইয়াৰ পৰা উঠি গৈ আমি কোৰাল আইলেণ্ডৰ পিনে যাম আৰু মাজতে যিমান ৱাটাৰ স্পৰ্টছ এক্টিভিটিজ আছে কাৰণে আমি গৈ পাব সেইবোৰ কাৰণে গৈ আছোঁ। তো এইবোৰ গৈ পাওঁতে 45 মিনিটমান সময় লাগে। ইয়াতে 23জনকৈ মানুহ লয় এটা ব'টত, তেওঁলোকে গৈ আছে এনেকৈ চাওঁ। Okay, both stop. Please sit down. Only sit down. Sit down. Sit down. এনেকৈ মানুহবিলাকে লেণ্ডিং কৰিব। এতিয়া এজন লেণ্ডিং কৰিলে জাষ্ট এনেকৈ এইপিনেদি লৈ গৈ এক ৰাউণ্ড মাৰি লৈ আহি ইয়াতে লেণ্ডিং কৰাই দিয়ে। ইয়াতে গোটেই পেকেজটো 7,500 টকাত কৰিব পাৰি। 500টা ইভেণ্ট থাকে তাৰে। তো এনেকুৱা এই এটা লেণ্ডিং হ'ব এতিয়া। এনেকুৱা পেৰাছেলিং কৰি আহিলোঁ এতিয়া, কিন্তু ফটো তুলিছোঁ, ভিডিঅ' বনাব নোৱাৰি, বহু সমস্যা। হা 1 মিনিট। स्माइल। थैंक यू सर। उसको हाँ उधर उसको बोल देना लैंडिंग का टाइम फोटो 100 रुपया लेगा, 100 बात। तो ইয়াতে পৰিৱেশ এনেকুৱা আছে, এয়া চাওক, ইয়াতে হেজাৰ হেজাৰ মানুহ জমা হৈছে, মানে বহুত ভিৰ, মানে ইমান টুৰিষ্ট আহে ভাবিব নোৱাৰি, ইমান টুৰিষ্ট আহে কল্পনা কৰিব নোৱাৰি। আমাৰ একদম মেলাৰ নিচিনা হৈ আছে ইয়াতে, মেলা যেনেকুৱা হয় ঠিক তেনেকৈ এয়া বহু মানুহ।